আপুনি বাৰু 2000 টকীয়া গুলপীয়া নোট শেষবাৰৰ বাবে কেতিয়া ব্যৱহাৰ কৰিছিল হয় লাহে লাহে বজাৰৰ পৰা বিলুপ্ত হৈছে 2000 টকীয়া নোটসমূহ আপুনি এই কথা মন কৰিছেনে ক'ত গৈছে এই নোটসমূহ নমস্কাৰ মই মৌসুমী কোঁৱৰ আপোনালোকে চাই আছে নিউজ নাও ক'ত হেৰাল 2000 টকীয়া গুলপীয়া নোট 2016 চনত বিমুদ্ৰাকৰণৰ সময়ত প্ৰৱৰ্তন কৰা 2000 টকীয়া নোটবোৰ কম বেছি পৰিমাণে বজাৰৰ পৰা নাইকিয়া হৈছে আপুনি বাৰু মন কৰিছেনে যে এটিএমৰ পৰাও বিতৰণ নোহোৱা হল 2000 টকীয়া গুলপীয়া নোটসমূহ বিমুদ্ৰাকৰণৰ পিছতেই মুদ্ৰিত 2000 টকীয়া গুলপীয়া নোটে কলা ধন নাইকিয়া কৰিব বুলি কোৱা হৈছিল প্ৰকৃততে বিমুদ্ৰাকৰণে কলা ধন নাইকিয়া কৰিলে নে কলা ধন হাসিবলৈ অধিক সুবিধা কৰি দিলে এই 2000 টকীয়া নোটখনে কলা অৰ্থনীতিত ইন্ধন যোগাইছে নেকি এই নোটসমূহে হেহতিয়াকৈ পশ্চিমবংগৰ প্ৰাক্তন শিক্ষামন্ত্ৰী পাৰ্থ চ্যাটাৰ্জীৰ ঘৰতে হওক বা ঝাৰখণ্ডৰ আইএছএছ বিষয়া পূজা সিংঘালৰ ঘৰতে হওক অথবা কানপুৰৰ ব্যৱসায়ী পিউষ জৈনৰ হিচাপ কৰি ভাগৰি পৰা ধনৰাশিৰ কথাই কওক এই ঘটনা কেইটাই কিন্তু কলা অৰ্থনীতি ৰোধত যে মোদী চৰকাৰখন বিফল হৈছে তাৰে ইংগিত দিছে এই তিনিটা ঘটনা কেৱল মাত্ৰ উদাহৰণহে অন্য অৰ্থত প্ৰধানমন্ত্ৰী মোদীৰ বিমুদ্ৰাকৰণ প্ৰক্ৰিয়া আসলতে যে ফুটুকাৰ ফেন হৈ পৰিল সেই কথা স্পষ্টকৈ সকলোৱে গম পাইছে আজি এই বিষয়টো এই কাৰণে উত্থাপন কৰা হৈছে কিয়নো 2016 চনৰ 8 নৱেম্বৰত হঠাৎ মাজনিশা প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰিছিল যে কলাধন নিয়ন্ত্ৰণৰ বাবে নতুন 500 টকীয়া আৰু 2000 টকীয়া নোট প্ৰৱৰ্তন কৰা হৈছে আৰু পুৰণা 500 টকীয়া নোটসমূহ বন্ধ কৰি দিয়া হৈছে भ्रष्टाचार और काले धन रूपी दिमक से मुक्त कराने के लिए एक और सख्त कदम उठाना जरूरी हो गया है आज मध्यरात्रि यानी 8 नवंबर 2016 की रात्रि को 12 बजे से वर्तमान में जारी 500 रुपए और 1000 रुपए के करेंसी नोट लीगल टेंडर नहीं रहेंगे यानी ये मुद्राएं कानूनन अमान्य होगी মানুহৰ মাজত কেনে ধৰণৰ এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল পুনৰ কোৱাৰ এতিয়া প্ৰয়োজন নিশ্চয় নাই কিন্তু ক'ত গ'ল এই 2000 টকীয়া নোটসমূহ কেৱল 2000 টকীয়া নোটেই নহয় বৰঞ্চ 500 টকীয়া নোটৰো নাই বৃহৎ পৰিমাণৰ মূল্যৰ হিচাপ এই তথ্য আমাৰ নহয় ভাৰতীয় ৰিজাৰ্ভ বেংকে এই তথ্য প্ৰকাশ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি সন্ধানহীন হৈ আছে 9.21 লাখ কোটি টকা কিয়নো ভাৰতীয় ৰিজাৰ্ভ বেংকে দাবী কৰা অনুসৰি সৰ্বমুঠ 54 কোটি সংখ্যক 2000 টকীয়া নোট অৰ্থাৎ 1,08,000 কোটি টকা আৰু কোনো সন্ধান নাই বৰ্তমান ঠিক তেনেদৰে সন্ধানহীন হৈ আছে 500 টকীয়া নোটৰ মুঠ 1626 কোটি সংখ্যক নোট হেয়া মূল্য নহয় হেয়া টকা নহয় হেয়া হিমানখন নোট 1626 কোটি সংখ্যক নোট বৰ্তমান সন্ধানহীন অৰ্থাৎ 8,13,000 কোটি টকা বৰ্তমান সাৰ্কুলেশন নাই 500 টকীয়া মুঠতে 500 2000 টকীয়া নোটৰ সৰ্বমুঠ 1680 কোটি সংখ্যক নোট অৰ্থাৎ 9.21 লাখ কোটি টকাৰ কোনো প্ৰচলন নাই ক'ত গ'ল এই সমূহ টকা বৰ্তমানেও কোনো সন্ধান নাই তেন্তে ক'ত আছে এই টকাবোৰ হেয়ে প্ৰশ্ন উঠিছে যে ক'ত গ'ল এই বৃহৎ পৰিমাণৰ ধন আৰু কলা অৰ্থনীতিৰ ইন্ধন যোগাইছে নেকি এই নোটসমূহে হেয়ে এই সন্ধানহীন নোটসমূহে কলা অৰ্থনীতিক ইন্ধন যোগোৱা বুলি দেশৰ নাগৰিকসকলৰ মনত এতিয়া উদ্ৰেক সৃষ্টি হৈছে ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা তথ্যৰ ভিত্তিতে দৈনিক ভাস্কৰত এক বাতৰি প্ৰকাশ পাইছিল হে বাতৰি অনুসৰি 2016 চনৰ বিমুদ্ৰাকৰণৰ পিছৰে পৰা 6849 কোটি লাখ 500 আৰু 2000 টকীয়া নোট মুদ্ৰণ কৰা হৈছিল এই 2016 চনৰ বিমুদ্ৰাকৰণৰ পিছতে তাৰে 370 কোটি 2000 টকীয়া আৰু 6489 কোটি 500 টকীয়া নোটৰ মুদ্ৰণ কৰা হৈছিল 2016 চনত ইয়াৰ ভিতৰত
বিগত 6 বছৰত সেই ধনসমূহ ফাটি চিটি যোৱাৰ বাবে আৰু বিভিন্ন কাৰণত নষ্ট হোৱাৰ বাবে 400 কোটি সংখ্যক নোট ৰিজাৰ্ভ বেংকে বিনষ্ট কৰিছিল আৰু ইয়াৰে 102 কোটি নোট আছিল 2000 টকীয়া যিসমূহ ৰিজাৰ্ভ বেংকে বিনষ্ট কৰিছিল আৰু 298 কোটি সংখ্যক নোট 500 টকীয়া নোট বিনষ্ট কৰিছিল ৰিজাৰ্ভ বেংকে যদিহে 2000 টকীয়া মুঠ 370 কোটি নোটৰ ভিতৰত 370 কোটি 2016 চনৰ পৰা মুদ্ৰণ কৰিছিল ৰিজাৰ্ভ বেংকে আৰু এই 370 কোটি নোটৰ ভিতৰত 102 কোটি বিনষ্ট কৰা হৈছে আৰু এই তথ্য অনুসৰি তেতিয়া হলে 268 কোটি 2000 টকীয়া নোট থাকিব লাগে সৰ্বমুঠ কিন্তু বৰ্তমান কেৱল 218 কোটি টকাহে 2000 টকীয়া নোট দেশত প্ৰচলন হৈ আছে 54 কোটি নোট সাৰ্কুলেশন হৈ আছে সেই সাৰ্কুলেশনৰ পৰা বাহিৰত আছে যাৰ মূল্য 1,08,000 কোটি টকা অৰ্থাৎ 1,08,000 কোটি টকা মূল্যৰ 2000 টকীয়া নোট বৰ্তমানৰ সন্ধান নাই ঠিক সেইদৰে 500 টকীয়া নোটৰ ক্ষেত্ৰত বৃহৎ পৰিমাণৰ 500 টকীয়া নোটো বৰ্তমান সন্ধান নাই 6879 ৰ ভিতৰত 6879 ইতিমধ্যে সাৰ্কুলেশন আছিলে আৰু তাৰে ভিতৰত 298 কোটি নষ্ট কৰা হৈছে সেই অনুসৰি সাৰ্কুলেশন 6181 কোটি হ'ব লাগিছিল কিন্তু 4455 কোটিহে 500 টকীয়া নোট পোৱা গৈছে বাকি 1626 কোটি নোট বৰ্তমান অন্তৰ্ধান হৈ আছে যাৰ মূল্য 8,13,000 কোটি টকা ইতিমধ্যে ইয়াৰ আৰৰ তথ্য জানিবলৈ তথ্য জনাৰ অধিকাৰ কৰ্মী মনোৰঞ্জন এছ ৰয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰি বিষয়টো কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো সিবিআইৰ তদন্তৰ বাবে অনুৰোধ জনাইছে মুম্বাই উচ্চ ন্যায়ালয়ৰ অধিবক্তা শচীন মনোহৰ বান্দ্ৰকাৰে সহস্বাক্ষৰ কৰি পত্ৰখন সহস্বাক্ষৰ কৰিছে আৰু মনোৰঞ্জন এছ ৰয়ে প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰখনত উল্লেখ কৰিছে যে যদি কলাধন হিচাপে এই ধনৰাশি ৰখাৰ সম্ভাৱনা আছে যেহেতুকে সকলোৱে সন্দেহ কৰিছে এই টকাসমূহ কলৈ গ'ল আৰু কলাধন হিচাপে ক'বাত মজুদ আছে বুলি সন্দেহ কৰা হৈছে যদি এই সম্ভাৱনা সঁচা হয় তেন্তে বা যদি সম্ভাৱনা কৰা হৈছে তেন্তে নিৰপেক্ষ তদন্ত কৰিব লাগে এই ধনৰাশিৰ ওপৰত বুলি প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে হেকত পুনৰবাৰ আমি আপোনালোকলৈ আগবঢ়াব বিচাৰিছো 2016 চনত বিমুদ্ৰাকৰণৰ জৰিয়তে কেনেদৰে নিখাৰ ভিতৰতে কলা ধন নাইকিয়া কৰাৰ প্ৰয়াস কৰিছিল মোদী চৰকাৰে কি আশ্বাস দিছিল জনতাক যাৰ বাবে জনতাই বেংক এটিএমত লাইন পটাৰ উপৰিও সেই সময়ত বিভিন্ন যন্ত্ৰণা সহ্য কৰি লৈছিল যাতে কলা ধন যি দেশত প্ৰয়োভৰ আছে সেই প্ৰয়োভৰ নাইকিয়া হৈ পৰে তাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি নিখাটোৰ ভিতৰতে বিমুদ্ৰাকৰণৰ ফলত কেনেক পৰিস্থিতিৰ সৃষ্টি হৈছিল বা বিমুদ্ৰাকৰণ কিয় কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে সেই সন্দৰ্ভত আমি কি কৈছিল সেই সময়ত মোদীয়ে এবাৰ আপোনালোকলৈ আগবঢ়াইছো भ्रष्टाचार और काले धन रूपी दिमक से मुक्त कराने के लिए एक और सख्त कदम उठाना जरूरी हो गया है आज मध्यरात्रि यानी 8 नवंबर 2016 की रात्रि को 12 बजे से वर्तमान में जारी 500 रुपए और 1000 रुपए के करेंसी नोट लीगल टेंडर नहीं रहेंगे यानी ये मुद्राएं कानूनन अमान्य होगी व्यवस्था में कुछ समय तो जाएगा इसलिए रिजर्व बैंक ने यह फैसला लिया है कि 9 नवंबर को सभी बैंक पब्लिक कार्य के लिए बंद रहेंगे नागरिकों को असुविधा होगी मेरा पूरा भरोसा है कि बैंक और पोस्ट ऑफिस के काम करने वाले सभी साथी देश हित में इस पवित्र कार्यक्रम को सफलतापूर्वक परिपूर्ण करेंगे भूतकाल में उन्होंने ये करके दिखाया है मेरा जनता जनार्दन से
इतना ही आग्रह है